সৰভোগৰ ঐতিহাসিক শ্ৰী শ্ৰী মইনবৰী সত্ৰত আজি চোৰে নিশা তাণ্ডৱ চলায়। আপোনালোকে শুনি দুখ পাব। ঐতিহাসিক সত্ৰখনৰ 500 বছৰীয়া যিটো সোণৰ শ্ৰীকৃষ্ণৰ মূৰ্তি আছিল, দুটাকৈ সোণৰ মূৰ্তি এতিয়ালৈকে আজি চুৰ কৰি লৈ গৈছে। দুৰ্বৃত্তই সোণৰ ফুল, সোণৰ চেইন, আপুৰুগীয়া সম্পদ, 4খনকৈ সাঁচি পঠিয়া পুথি, তাৰপিছত যিবিলাক আপোনাৰ কাঁহ পিতলৰ শৰাই আছিল, বঁটা আছিল, বিভিন্ন সেৱাৰ সামগ্ৰী, গুৰু আসনখন তেওঁলোকে লণ্ডভণ্ড কৰি দিছে। অতি দুখ আৰু পৰিতাপৰ বিষয়ে হনুমান মূৰ্তিটোৰ মূৰটো সম্পূৰ্ণৰূপে ফালি পেলাইছে। এক পৰিকল্পিত আক্ৰমণ সংঘটিত কৰা হৈছে। এই পৰিকল্পিত আক্ৰমণত আমি ব্যথিত হৈ পৰিছোঁ, কাৰণ ঐতিহাসিক সত্ৰখনে বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে লাখ লাখ ধৰ্মীয় সংখ্যালঘু মুছলমানৰ মাজত কোনোমতে বৰ্তি থকাৰ পিছত অৱশেষত গড়খনীয়াৰ কবলত পৰি ইয়ালৈ আমি সৰভোগত স্থানান্তৰিত হৈ আহোঁ। 2005 চনত বাৰে বাৰে প্ৰাকৃতিক দুৰ্যোগ, বিভিন্ন ঘাট প্ৰতিঘাতৰ সন্মুখীন হৈ ঐতিহাসিক সত্ৰখনে কোনোমতে ঠন ধৰি উঠাৰ সময়তে যোৱা নিশা চোৰে যি লুটপাত চলালে, চোৰে আপুনি সত্ৰৰ নামঘৰৰ মজিয়াত বিৰিৰ টুকুৰা, অতি দুখ আৰু পৰিতাপৰ বিষয়। অসমীয়া জাতীয় জীৱনৰ এই ঐতিহ্যমণ্ডিত অনুষ্ঠানৰ ওপৰত যদি এইদৰে পৰিকল্পিত আক্ৰমণ বাৰম্বাৰ সংঘটিত হৈ থাকে, মই ৰাজ্য চৰকাৰলৈ মোৰ বিনম্ৰ আহ্বান, মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ মোৰ বিনম্ৰ আহ্বান, গৃহ বিভাগলৈ, আৰক্ষী প্ৰশাসনলৈ আহ্বান, এই ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিব লাগে। অনতিপলমে এই দুষ্কৃতিকাৰীসকলক গ্ৰেপ্তাৰ কৰিব লাগে। আৰু যি সৰভোগৰ এই ঐতিহাসিক সত্ৰখনৰ যি সেৱাৰ সামগ্ৰীসমূহ যিসমূহ বিনষ্ট হ'ল, ইতিমধ্যে 30 লক্ষাধিক টকাৰ মূল্যৱান সামগ্ৰী লুটপাত পৰিলক্ষিত হৈছে। তাৰ কাৰণে আমি অচিৰেই চৰকাৰে কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে দাবী জনাইছোঁ। কিমান লক্ষাধিক সামগ্ৰী? প্ৰায় 30 লক্ষাধিক টকাৰ সামগ্ৰী আছিল ইয়াতে। সোণৰ মূৰ্তি, সোণৰ ফুল, সোণৰ চেইন, সোণৰ বাঁহী, শংখ, বিভিন্ন ধৰণৰ আপুৰুগীয়া সম্পদ, যিবিলাক 500 বছৰীয়া গুৰুজনাই ব্যৱহাৰ কৰা মন্দিৰা তাল আছিল এইখন সত্ৰত। বিভিন্ন ধৰণৰ 500 বছৰীয়া পুৰণি আপোনাৰ শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰতাই ব্যৱহাৰ কৰা বিভিন্ন ঐতিহাসিক সামগ্ৰী আছিল। সকলো আজি চোৰে লুটপাত কৰি লৈছে। আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হৈছিল? ইতিমধ্যে আৰক্ষী থানাৰ বিষয়া উপস্থিত হৈছে। তেওঁলোকে প্ৰাথমিকভাৱে তদন্ত আৰম্ভ কৰিছে।